কৃষ্ণ নাকি এইটো ওলাইছে মই বকেটত চাও এইটো কিবা এটা আছে তাৰ পাছত মই এক সাইডত কৰি দিলো তাৰ পাছত ধুই পাগলি আৰু এক সাইডত কৰি দিলো আৰু কিবা এটা গাঁৱৰ মানুহবিলাক আহিল চাবা চাই কেনে সব তোমাৰ মানুহ আহিল আহি কেনে চাই কেনে আৰু লৈ গেল কি নাম তোমাৰ মোৰ নাম জাকিৰ হোসেন আৰু কিমান মান ফুট তলত আছিল মোটামুটি আপোনাৰ 12-13 ফুট হ'ব আর কি 12-13 ফুট তলত এটা মানে উদ্ধার হইছিল মোটামুটি এইটো হ'ব আপনার 12টা একটা মানত ওলাইছে তো কবার পৰা ভাঙি আহা বা কিবা এনেকা হয় নেকি নাই নাই ভাঙি আহা নাই এইটো চালনি কৰাতে আমি ওলাইছে বস্তুটো তলতে আছিল তলতে আছিল বস্তুটো আমি এনে গম পাম না সবৰ ধৰ্ম যেনেকুৱা এনেকুৱা গম পাই কিনে সাইড কৰি দি দিছো পিছত গাঁৱৰ মানুহ আহিল লৈ গৈছে গাঁৱৰ মানুহ বহুত মানুহ আহিছে চাই কিনে লৈ গেছে ঠিক আছে এইটো কি নদী কয় এইটো কিবা কানামাকৰা নদী কয় কানামাকৰা নদী এই দুপৰীয়া 12 মান বজাত 11:50 মান বজাত মোক এই ভাইটিসকলে খবৰ দিলে যে নদীত এটা মূৰ্তি পোৱা গৈছে এই মূৰ্তিটোৰ হাত ভাঙা আছে মূৰ্তিটো ঘৰত লৈ আহিম নেকি তহঁতক যাবা কৈছে তেতিয়া মই মাল বনাই আছিলোঁ দোকানৰ কাম কৰোঁ তেতিয়া মই গেলো ইয়াৰ পৰা যাই বাইক লৈ যাই নদীত দেখোঁ এই বাবা ইমান ডাঙৰ মূৰ্তি এটা পৰি ৰৈছে ইয়াততো ৰাখা নাযায় মই তেতিয়া গ'লে এইটো মই লৈ যাম ঘৰত তেতিয়া মই ইয়াৰ পৰা উঠাই লৈ আহিলোঁ আহাৰ পিছত ঘৰতে ইয়াতে ৰাখিলোঁ অলপ চাফ চিকুণ কৰিলোঁ মূৰ্তিটো চাফ চিকুণ কৰাৰ পিছত গাঁৱৰ মানুহে গম পালে আহিল সকলোৱে আহাৰ পিছত মূৰ্তিটো দেখিল এতিয়াৰ পৰা আমাৰ ঘৰতে ৰাখি দিছোঁ মূৰ্তিটোৰ লগত কি পাইছে মূৰ্তিটোৰ লগত জামা কাপোৰ আছিল এনে হাতটো ভঙা আছিল হাতত কিবা এটা বাচি থাকিব পাৰে কিন্তু এইটো পোৱা নাই আমি বাচি ইয়াৰ পিছত আৰু নদীত যাই আমি পপলিং দি আৰু খুদবা দিছিলোঁ আৰু পোৱা নাই বস্তুটো কেনেকৈ উদ্ধাৰ হ'ল এই পপলিঙত মাটি খুদি থাকে পাথৰ উঠাই থাকে আমাৰ আমগুৰিত নদীৰ পৰা ইয়াতে পাথৰত উঠিছে তলৰ পৰা কোনে পাইছিলে মুছলিম মানুহৰ জিচিবিত উঠিছে সিহঁতে উঠাই মন্দিৰ মূৰ্তিটো সিহঁতে উঠাই ছাইডত ৰাখি ধুই ভক্তি কৰিছে সিহঁতে ভক্তি কৰি ছাইডত ৰাখি দিছে তাৰপিছত এই বাচ্চাবিলাকে গেছে কয় তহঁতৰ মূৰ্তি পাইছোঁ ঠাকুৰ পাইছোঁ লৈ যা তহঁতে তেতিয়া আমাক খবৰ দিল তেতিয়া আমি আহি যাই লৈ আহিলোঁ কেনেকৈ হ'ব পাৰে এইটো মূৰ্তিটো মানে মাটিৰ তলৰ পৰা কেনেকৈ ওলাব পাৰে কি হ'ব পাৰে এইটো আধ্যাত্মিক নে কি আধ্যাত্মিক নহয় এইটো আগৰ বস্তু হ'ব পাৰে 100-200 বছৰ আগৰ বস্তু হ'ব পাৰে কোনোবা জাগাৰ মন্দিৰৰ থাকিব পাৰে এইটো পানী আমাৰ নদীটো বহুত ডাঙৰ নদী ইয়াত পানীৰ লগত ভাহি আহিব পাৰে আহি তলত আছিল এতিয়া কালি উদ্ধাৰ হ'ল পানীটো ভূটানৰ পৰা আহে পানীটো মন্দিৰ ভাঙিও আহিব পাৰে ভূটানৰো হ'ব পাৰে বা আমাৰ ইয়াৰো আগৰ মানুহৰো হ'ব পাৰে 100 বছৰ 200 বছৰ আগৰ মানুহ মূৰ্তিটো মাৰ্বল পাথৰৰ শ্বেত পাথৰ এতিয়া কি কৰিব মূৰ্তিটো এই মূৰ্তিটো আমাৰ শনি মন্দিৰ আছে ইয়াত অষ্টপ্ৰহৰ হয় যেহেতু আমাৰ অষ্টপ্ৰহৰ হয় ৰাধা কৃষ্ণ আহিছে আমি ইয়াতে ৰাখিম অষ্টপ্ৰহৰ বছৰ হয় আমি ইয়াত আৰু ভালকৈ কৰাৰ কাৰণে আগ্ৰহ হৈছোঁ এই মূৰ্তিটো বহাই